हेलो गाइस কি হ'ব আপোনাৰ লোৱা আৰু বালাৰ জাগা বেয়া চলাইছে বহুমস্ত পাতন হৈছে ভাল হ'ব তো গাইস আজি বহুত দিনৰ মূৰত মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে এতিয়া পুৱাই 6:30 বাজি আছে আৰু উঠিছোঁ এতিয়া আৰু আজি জানে অলপ আপোনালোকক স্পাইডাৰমেনৰ পৰা দেখাম মানে আমাৰ এতিয়া স্পাইডাৰমেনৰ আছে গাইস তো ব্লগ তো ৰাতিপুৱা নালাটো চাওক ৰাতিপুৱা চাওক কোনো নাই মানে মই অকেলা আছোঁ চাওক তো গাইস এইটো যে মুৰ্গী দেখি আছে এইটো মানে একচুয়ালি আমাৰ নহয় এইটো হৈছে তেখেত সিহঁতৰ তো গাইস মানে বহুত আশা আছিল নাৰিকল খোৱাৰ বাবে কিন্তু কি কৰিম গাছত নাৰিকল আছে কিন্তু উঠিবই নাজানো গাছত নাৰিকল উঠিবই না তো গাইস মই ইমান দিন ভিডিঅ' কিয় দিয়া নাই জানেনে ৰ'ব কৈ আছোঁ এনেই দিয়া নাই আৰু মই মানে আপোনালোকক লৈ আহিলোঁ স্পাইডাৰমেনৰ ঘৰটো দেখাবলৈ আৰু চাই থাকক মানে দেখাই আছোঁ স্পাইডাৰমেনৰ ঘৰটো মানে ৰিয়েল স্পাইডাৰমেনৰ ঘৰ আমাৰ ইয়াত আছে গাইস দেখাই আছোঁ ৰ'ব তো গাইস আহি গ'লোঁ মানে স্পাইডাৰ ঘৰৰ ইয়াত আৰু আপোনালোকক দেখাই আছোঁ চাই থাকক তো গাইস এইখন হৈছে স্পাইডাৰমেনৰ ঘৰ তো গাইস এইখন হৈছে মানে আমাৰ স্পাইডাৰমেনৰ ঘৰ আমাৰ বুলি ক'লোঁ এনেই হয় চাওক এইখন হৈছে স্পাইডাৰমেনৰ ঘৰ তো স্পাইডাৰমেন এতিয়া ঘৰত আছে নে নাই স্পাইডাৰমেন ঘৰত আছে নেকি ভাই ব্ৰ স্পাইডাৰমেন ঘৰত আছে স্পাইডাৰমেনৰ ঘৰত বহুত চাহ খাই গৈছিলোঁ বাট এতিয়া মানে ৰাতিপুৱা চাহ নাখাওঁ মই চাহ খাই ইমানো ভাল নাপাওঁ মই তো গাইস ইয়াত আছে আমাৰ স্পাইডাৰমেনৰ ঘৰ চাওক গাইস স্পাইডাৰমেনৰ ঘৰ এইখন স্পাইডাৰমেনৰ ঘৰ তো গাইস মানে হ'ব আৰু স্পাইডাৰমেনৰ ঘৰ আপোনালোকক দেখাই দিলোঁ তো এতিয়া যাওক তো গাইস দেখাই দিলোঁ স্পাইডাৰমেনৰ ঘৰ আৰু কি লাগে গাইস কমেণ্ট কৰি চাওক স্পাইডাৰমেনৰ ঘৰ এতিয়া ইয়াৰ পৰা মই যাওঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো তো গাইস এইটো মানে হৈছে আমাৰ চৌধুৰী বজাৰ থানা এইটো যে লাল গাড়ীখন চাই আছে এইখন মানে আমাৰ নহয় আৰু এইখন হৈছে মানে আমাৰ থানা পুখুৰী ইয়াত মানে বৰ্তমান পানী চানী নাই একো নাই দেখিব পাৰে এনে আছে মুৰ্গী ছাগলী খেলি আছে আৰু মই মানে আজি অলপ ৰাতিপুৱা উঠিছোঁ মানে ৰাতিপুৱা উঠি এইপিনে মানে এইফালে অলপ আহিছোঁ ফুৰিবলৈ অলপ ভাল লাগি আছে অলপ মানে মৰ্ণিং ৱাক বুলিও ক'ব পাৰোঁ তো গাইস ইয়াত মানে কিবা স্কুল বনাই আছে তাত এখন স্কুল আছে গাইস আৰু মাহত এটা বয়ফ্ৰেণ্ড চেঞ্জ কৰি ষ্টেটাছ লগাই চঞ্চল হ'ব পাৰে চৰিত্ৰহীন নহয় তাত কি কৰে ফাইনেলি মানে মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল বুলি ভাবিছে নেকি নাই হোৱা আপোনাৰ কেনে হ'ব আপোনালোকে ছাবস্ক্ৰাইব নকৰক জলদি কৰক আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব নাই কৰক আৰু যদি ছাবস্ক্ৰাইব কৰা আছে আনছাবস্ক্ৰাইব কৰক আৰু এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকন নটিফিকেশ্যনটো অল কৰি দিয়ক তো গাইস লেট্ৰিনত মানে কোনো মোবাইল লৈ যোৱা হাত ডাঙা এইটো দেখাবৰ কাৰণে মই দাঙিছোঁ এইটো দেখাবৰ কাৰণে দাঙিছোঁ আপুনি যদি লেট্ৰিনত মোবাইল লৈ যায় তেনেহ'লে কমেণ্ট কৰি জনাওক মোক এটা চিন্তা হ'বলৈ নিদিয়ে মই যেতিয়া মৰিম সকলোৱেতো ষ্টেটাছ ৰিপ বুলি লগাব থেংক ইউ কোনে দিব তো গাইস মোৰ মাৰ চকুত মই কি কৰে